Guys, welcome and welcome back to my YouTube channel. সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ইফালে হাজি গেছে ওলাই আছে। এতিয়া বেছে 8টা পিকনিক খাবলৈ যাওঁ, কাগজ যাওঁ, ক'ত যাওঁ, সকলোবোৰ দেখুৱাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো অল কৰি দিব। লগতে লাইক শেয়াৰ কৰিব নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বছৰৰ প্ৰথমটো পিকনিক খাবলৈ আজি মই আমি আহিছো নাৰায়ণপুৰৰ ওচৰত থকা দিবানা ঘাটলৈ। এখন নদী দেখিছে, তাৰ অকণমান দূৰতে খাইছো। মই জুম কৰি জেগাখন দেখুৱাই দিছো আৰু কেইবাটাও পাৰ্টি আহিছিলে, সেইটো কাৰণে খাই বেছিয়ে ভাল লাগিলে। যেহেতু চাৰিওফালে গান বাজি থাকিলে। আহি আমি খালোহি ব্ৰেড, লগত আছিলে বাটাৰ আৰু জেম, তাৰ লগতে আছিলে লালমোহন আৰু কোনোবা এগৰাকীয়ে পায়সো আনিছিলে, সেয়াও খাই ল'লোঁ। বহুত ধুনীয়া আছিলে পায়সকণ খাবলৈ। এয়া সকলোৱে চাহ খাই আছে, কাম কৰি আছে। মই সকলোকে এপাক দেখুৱাই দিছোঁ। আজি দিনটো স্মৃতি হিচাপে ইউটিউবতে সাঁচি ৰাখোঁ বুলি ভাবিছোঁ, পিছলৈ যাতে চাই থাকিব পাৰোঁ। এইফালে মেমহঁতেও কাম কৰি আছে, শিল্পীয়ে কমলা বিলাই আছে সকলোকে। এজনী হৈছে ৰশ্মি আৰু আমি আহিছোঁ আজি ডিপাৰ্টমেণ্টৰ হৈ। আমাৰ ডিপাৰ্টমেণ্ট হৈছে হিন্দী, কলেজৰ ফালৰ পৰাই আহিছোঁ আৰু জুনিয়ৰসকলে চব আয়োজন কৰিলে। এজনী হৈছে চুমি, পেলে আমাৰ নাচনী স্নেহা, তাইক অকণমান দেখুৱাই দিলোঁ। আৰু ঘৰৰ পৰা আহোঁতে পাতি লৈ অহা হৈছিলে, সকলোৱে পাতিতে বহি আছে। এই দুগৰাকী হৈছে মেম, লগতে চাৰো আছিলে বাৰু। এইফালে ডিম বইল কৰি থকা আছে, বইল হ'লেই খাম। আৰু এখেত হৈছে আজি মেইন মানুহ, তেখেতেই সকলোবোৰ খানা বনালে, সকলোৱে পাচলি কুটি মেলি দিলে বাৰু। এইফালে খাব লৈছোঁ আমি এতিয়া কমলা টেঙা, নিমখ জলকীয়া ধনিয়া লগাই পেলাই। ওচৰতে চুমিয়ে পূৰা চশমা পিন্ধি পেলাই বহি আছে, তাইক অকণমান দেখুৱাই দিলোঁ। তাই অকণমান ভিডিঅ' কৰি ৰাখিলে, মই বোলো আপোনালোকক খাই পেলাই লোভ লগাই দিওঁ। তাৰপিছতে খালোঁ বগৰী, আজি মানে পূৰা টেঙা খালোঁ আৰু বগৰী খাই শেষেই হ'ল। শেষতহে লগৰজনী অকণমান ভিডিঅ' কৰি ৰাখিলে, তাকে আপোনালোকক দেখুৱাই দিছোঁ। এইফালে মেমহঁতে বেঙেনা আৰু বিলাহী পুৰি আছে, এয়া পুৰি হ'লে আমি ভাত খাম আৰু চাৰিওফালৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। বহুতো পাৰ্টি আহিছিলে পিকনিক খাবলৈ, পূৰা গান বাজি আছিলে। আৰু আপোনালোকক এতিয়া ভইচ অভাৰ দিবলগীয়া আছে, যিহেতু কপিৰাইট লাগি যাব গানটো দি দিলে। এইফালে আমাৰ মাংস হৈ গ'ল, অলপ পিছতে আমি ভাত খাম আৰু সকলোকে এপাক দেখুৱাই দিছোঁ। এইফালে সকলোৱে মিলিজুলি এপাক নাচিলোঁ, বহুত দিনৰ মূৰত সকলোকে লগ পাইছোঁ। গানটো দিব নোৱাৰিম, কপিৰাইট লাগি যাব সেইবাবে, আৰু সোনকালে মিনি ব্লগ এটাও দিম, আপোনালোকে চাব। এইফালে ভাত খাবলৈ হৈ গ'ল, এতিয়া ধুনীয়াকৈ সকলোৱে বাঢ়ি আছে। আজি ভাতৰ লগত আছিলে মাংস, দালি, মাছ, লগতে বেঙেনা আৰু বিলাহীৰ পিটিকা, চালাড এখন আৰু জলফাই পিটিকা। এনেকৈ সকলোৱে মিলিজুলি এসাঁজ খালোঁ। বহুত দিনৰ মূৰত সকলোকে লগ পাই মানে বেছিয়ে ভাল লাগিলে। আজি এই বিশেষ দিনটো স্মৃতি হিচাপে ইউটিউবতে সাঁচি ৰাখিলোঁ। অহাৰ সময়ত বেলিটো ডুবিবলৈ ধৰিছে, ইমান ধুনীয়া পৰিৱেশ, তাকে আপোনালোকক নেদেখুৱাই নোৱাৰি, সেইটো কাৰণে ভিডিঅ' এটা কৰি ৰাখিলোঁ। আমি খানা খাই আহি অকণমান দূৰত থকা সৰিয়হ বাগান এখনলৈ আহিলোঁ, তাতে ধুনীয়াকৈ আহি ৰিলছ এটাও বনালোঁ আৰু কিবা কিবি ফটোও মাৰিলোঁ, সেইখন মই লগাই দিছোঁ, আপোনালোকে চাব। আকৌ ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো অল কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাই।